Welcome back to my YouTube channel Ibrahim Ahom. আজিৰ ব্লগটো অলপ ব্যতিক্ৰমী হ'ব। ব্যতিক্ৰমী মানে এয়াই মোৰ সতীৰ্থ অসম আৰক্ষীৰ কনিষ্টেবল মইদুল ইছলাম তেখেতৰ ঘৰ মঙলদৈ সমীপৰ পাথৰুঘাটত। মইদুল ইছলাম এজন আৰক্ষী কনিষ্টেবল হোৱাৰ আগতে ভাল খেলুৱৈ আছিল। বিভিন্ন ধৰণৰ খেল তেখেতে খেলি সুনাম অৰ্জন কৰিছিল। ঠিক তেনেকৈ তেখেতৰ সন্মানী পুত্ৰ 5 বছৰীয়া আয়ান আফ্ৰিদিয়ে বাবেকৰ দেউতাকৰ পথে বাছি লৈছে। 5 বছৰীয়া কণমানী আফ্ৰিদি এজন ভাল কাৰাটে খেলুৱৈ। যোৱা 12 জুনত অনুষ্ঠিত হৈছিল গুৱাহাটী কটন ইউনিভাৰ্চিটিৰ ইনডোৰ ষ্টেডিয়ামত নৰ্থ ইষ্ট জিত কুনেডু চেম্পিয়নশ্বিপ। তাত অংশগ্ৰহণ কৰি আফ্ৰিদিয়ে ৰূপৰ পদক অৰ্জন কৰিছিল। সেই ৰূপৰ পদক অৰ্জন কৰা খেলখনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো চাই থাককচোন। পাঁচ বছৰীয়া কণমানী আফ্ৰিদিৰ এই সাফল্যত আমি গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আফ্ৰিদিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তুমি আৰু বহুত আগুৱাই যোৱা। ঢিং এক্সপ্ৰেছ হিমা দাস লগতে লাভলীনা বৰগোহাঁইৰ দৰে তুমিও সমগ্ৰ বিশ্বত ভাৰতবৰ্ষৰ লগতে অসমৰ সুনাম কঢ়িয়াই আনা, এয়া কামনা কৰিছোঁ। আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব। লগতে বৰ ধুনীয়া ধুনীয়া কমেণ্ট কৰিবচোন, ভাল লাগে কমেণ্টবোৰ পঢ়ি। তেনেহ'লে আজিলৈ বাই বাই। জয় হিন্দ, জয় আই অসম। ব্লগটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।